নমস্কাৰ, মই পাঠ কৰিবলৈ লোৱা কবিতাটিৰ কবি অসমীয়া কাব্য জগতৰ এটি উজ্জ্বল প্ৰতিভা যিগৰাকী কবিৰ নিজৰ হৃদয়ৰ বুকুতেই এক মহা সত্যৰ পোহৰ দেখা পাইছিল। তেওঁ হ'ল লুইতপৰীয়া কবি যতীন মিলি। তেখেতৰে এটি কবিতা মই পাঠ কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম লুইতপৰীয়া। ঐনিতমৰ এখনে গাঁৱৰ নাম লুইতপৰীয়া। সমৰ দৰেদি উজাই আহি ভাহি থাকে মিতং জাজি আৰু লাও জানত। কটাৰী খাম গড়ত প্ৰতিধ্বনি তুলি উভতি আহে সেই সুৰৰ পানচৈ। ইতিহাসে কয় ঘামৰ জুই জ্বলি সেউজীয়া হোৱা পথাৰৰ নাম লুইতপৰীয়া। মহ গোৱালৰ বাঁহীৰ মাতত সাৰ পোৱা গাঁওখনৰ নাম লুইতপৰীয়া। আৰু সেই বাঁহীৰ মাতত যেতিয়া গা ৭খন ৮খন হৈ উঠে গাভৰু কনেংহঁতৰ, তেতিয়া খাগৰি কঁকালত পানী কলচি লৈ গুণ গুণাই গাই যায় প্ৰীতিৰ গান। আলিমৰ মালা গাঁও মোকালনি ওপৰ সগুন পৰা কুমাৰ গাঁও আৰু বৰ মথাউৰিৰ পৰা জাকে জাকে অহা গোধনবোৰ যেতিয়া আপোন পাহৰা হৈ চৰি থাকে, তেতিয়া চালে চকুৰে হৈ পৰে নাহৰ জৰিগুৰি আৰু আমচিং পুখুৰীৰ পাৰ। গাঁও ভাৰী আঘোণৰ পথাৰত সৃষ্টিশীল নৃত্য কৰি যেতিয়া ভঁৰালমুখী হয় মনৰ বিৰিয়াই, তেতিয়া নৈপৰীয়াৰ মহঙা মুখত প্ৰাপ্তিৰ হাঁহি বিৰিঙে আৰু সেই হাঁহি পোহৰত মুকুতা মণি হৈ জিলিকে টিপা হালত। ১০১টা বন দৰৱৰ মৌসনা সাধুৰে ককাৰ সাঁচতি মেলে আই পিতায়ে। কঙালত চকু পানীৰে কজলা হোৱা জুশালখন হৈ পৰে ভোগৰ মেলা। লুইতপৰীয়া বৰলুইতৰ বুকুত গজি উঠা প্ৰাচীনতম সভ্যতা। কাবান এটি হৈ বাজি থকা মহাবাহুৰ অন্তহীন গান, কিম্বা পিতাইৰ হাতৰ তলুৱাত ঢৌ ফুটা চেও দিয়া কৰতৰ ৰাগ। লুইতপৰীয়াৰো আছে কনকময় কথকতা আৰু বিষাদময় ইতিহাস। বছৰে প্ৰতি অহা বৰলুইতৰ বলীয়া বানত সলনি হয় ইয়াৰ ভৌগোলিক বেলি। পিতাইৰ ঘৰ্ম বৃষ্টি সৰি সেউজীয়া হোৱা পথাৰবোৰত মদমত্ত হাতীয়ে মাৰে মৰণা। তথাপি বাউকা ভঙা হৃদয়ৰ জোপোখনিত বহি সপোন ৰচে আই পিতায়ে। লুইতৰ স্বচ্ছ দাপোণত প্ৰতি নিয়ত লিখিব খোজে জীৱনৰ নিতুল আখৰ।